ৰহ এটা জানমণিকে ফোন কৰি লওঁ। হেল্ল' বাবু কি কৰি আছা? হয় নেকি? নাই নাই মই অলপ বেছি খাই আছোঁ। ঠিকে আছে দিয়া। ডাঙৰ মামা খালি ফোনটো চাই থাকি শুনছা মাছ এক চাপ মাৰি নাৰাখ কামটো ফুলটোকে চাই থাকি ফোনে পেট ভৰব তোৰ মোৰ পেট নভৰে নহয়। কিবা খালা নাই তুমি? খোৱা নাই? কিয় খোৱা নাই? খোৱা 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 সোনকালে খোৱা। ঘৰত আঞ্জা পাচলি নাই একো নাই। নাই নাই একো খোৱা নাই এই অলপ গান বজি আছে। নাই হাল্লা কৰা নাই, কোনেও হাল্লা কৰা নাই। দিয়া বাবু হ'ব দিয়া এতিয়া পিছত কথা পাতিম দিয়া। তুমি খাই লোৱা। বাই বাই। মাছ মাৰিম মাছ খাব পাবি। এই কৰোণা ভাইৰাছৰ কাৰণে ক'তো থাকি শান্তি নাপোৱা হৈছোঁ। ঘৰত থাকিলেও কামেই কৰি থাকিব লাগিব এনি টাইম। দেচোন বাৰু যি হ'লেও মাছকে মাৰোঁ। আহিলে ভাল আছিল যিমান ভালকৈ খাব পাৰিলোঁ হয় মাছ। প্ৰভু আপোনাৰ নাম লৈয়ে জালখন মাৰি দিলোঁ মাছ দুটামান যাতে পাওঁ নহ'লে আকৌ ঘৰত যায় কিমান গালি খাব লাগিব মোৰ দিহা পাত্তা নাই। প্ৰভু মাছ আহিয়া এটা হ'লেও ইচ প্ৰভু আহিলে হয় কিবাকৈ এটা আৰু দুটামান আহিলে ভাল আছিল। কিবাকৈ বাৰু গালি খাৱাৰ পৰা ৰক্ষা পৰিছোঁ আৰু দুটামান আহিলে বঢ়িয়াকৈ ঘৰত যাব পাৰিম আৰু। খালটোত ইমান পাৰ হয় বাপ চাফা কৰি তত নাপায়। এই পাৰ হ'বৰ কাৰণে মাছ নাহে। 3 চাপ 4 চাপ জাল মাৰিলোঁ এতিয়ালৈকে পাৱাই নাই। আকৌ এক চাপ মাৰোঁ। প্ৰথমবাৰে যি এটা মাছ পালোঁ আৰু দেখোন মাছৰ নাম গুণে নাই। যায়হে মাছ এবাৰ আহিলে ভাল আছিল। নাই দেখোন এটাও হৈছিয়া। ইমান সোপা মাৰিলোৱে লাষ্ট আৰু এক চাপ মাৰোৱা। গালি খালিও খাম, মাৰ খালিও খাম, খেদা খালিও খাম। এবাৰ আহিল নাহিলি নাই আৰু যাম আৰু। ৰয় কিবা এটা আহিছে নেকি? ইচ কিবা এটা ভাল বস্তু আহিছে দেই। কি মাছ সোনকালে দাঙি নিওঁ পাৰত। বাহ লচৰ কৰি আছে দেই। মোৰ ভয় খাই জ্বৰ উঠি যদি ভিডিঅ'টো চাই হাঁহি উঠিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব।